হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? খোৱা বোৱা বনালেই নি আপোনালোকে? আজি বনাম মই ভেন্দি বাটাৰ মচলা। গতিকে ভেন্দিখিনি মই কাটি থৈ দিছোঁ এইখিনি, আৰু এইফালে ইয়াত ভেন্দিত যি লাগিব সেই গোটেইখিনি কাটি থৈছোঁ। এইখিনি হৈছে পিঁয়াজ, এইখিনি হৈছে আদা নহৰু, আৰু এইফালে মই গোটা মছলা থৈছোঁ, তেজপাত এখন, আৰু এইফালে দহি দিম মই। ইয়াত লাগিব আপোনাৰ বিলাহী ডোখৰকৈ মই কাটি থৈ দিছোঁ তাৰ ওপৰত দিবৰ কাৰণে, আৰু এক্সট্ৰাকৈ আকৌ বিলাহী এইখিনি মই পিচি থৈ দিছোঁ, পেষ্ট কৰি থৈছোঁ। আৰু মেইন হৈছে এই বাটাৰে দিয়ে বনাম, যি নেকি ইয়াৰ নামেই হৈছে ভেন্দি বাটাৰ মচলা। তো এইখিনি দি কেনে মই কিদৰে বনাওঁ সেইটোকে মই আপোনালোকক দেখাওঁ। মই আহক তেতিয়াহ'লে বনাওঁ সোনকালে। এইফালে মই কেৰাহীখন পাতি দিলোঁ, এইফালে কেৰাহীখন গৰম হৈ গ'ল। মই এতিয়া অকণমান তেল দি দিওঁ। এতিয়া মই ইয়াৰ ওপৰতে বাটাৰ দি দিম। এতিয়া ভালদৰে এইখিনি তেলখিনিৰ লগতে বাটাৰখিনি মই মিক্স কৰি ল'ম। এতিয়া মই ইয়াত গোটা মছলাখিনি দি দিম। প্ৰথমতে তেজপাত দি দিছোঁ, তাৰপিছত জালুক, লং, ইলাচি দি দিছোঁ। এতিয়া মই দি দিম এই আদা নহৰু পেষ্ট, আৰু লগতে এই কাটি থোৱা পিঁয়াজখিনি। এতিয়া ভালদৰে এইখিনি মই ভাজি ল'ম ইয়াত। এতিয়া মই ইয়াত মছলা দি দিম। এয়া হালধি পাউডাৰ, এয়া লাল মিৰ্চ পাউডাৰ, ইফালে ধনিয়া পাউডাৰ, ইফালে জিৰা পাউডাৰ, ইফালে নিমখ দি দিছোঁ। এতিয়া ভালদৰে এইখিনি মিক্স কৰি ল'ব লাগিব। এতিয়া মই ইয়াত দহি দি দিম। আৰু এতিয়া এই পিচি থোৱা বিলাহীখিনি দি দিছোঁ, টমাটৰ পেষ্ট। ভালদৰে এতিয়া এইখিনি সিজাই ল'ব লাগিব। এই মছলাখিনি হোৱালৈকে মই ইটো চাইডে আকৌ ভেন্দিখিনি ভাজি লওঁ অকণমান। এইফালে মই এই পেনখন পাতি দিছোঁ, ভেন্দিখিনি অকণমান তেলত ফ্ৰাই কৰি ল'ম। পেনখন গৰম হৈ গ'ল, মই ইয়াত এতিয়া তেল দি দিওঁ। এইখিনি গৰম হৈ গ'ল, মই এতিয়া ইয়াত ভেন্দিখিনি দি দিওঁ। আপোনালোকেও এনেকৈ বনাই খাবচোন, ভেন্দি বহুত ভাল লাগে। কোনে কোনে খাইছে বাৰু এনেকৈ বনাই, কমেণ্টত জনাব দেই। মই অকণমান হালধি পাউডাৰ দি দিছোঁ, ধনিয়া পাউডাৰ দি দিছোঁ, আৰু অকণমান লাল মিৰ্চ পাউডাৰ, অকণমান নিমখ দি দিছোঁ, কাৰণ মছলাখিনি দিয়াই হৈছিলে নিমখ। মই মানে মিঠা দহিত বনাই দিছোঁ বস্তুটো, সেইটো কাৰণে মছলা আকৌ এবাৰ দি দিছোঁ, মিঠাটো বেলেঞ্চ হৈ থাকিবৰ কাৰণে। হৈ গ'ল এতিয়া এইখিনি। অকণমান তেলতে মই এইখিনি ভাজি লৈছিলোঁ। এতিয়া বাটাৰ মছলাত দি দিম, যিখিনি মছলা বনালোঁ তাত দি দিম মই এতিয়া এইখিনি। হৈ গ'ল এতিয়া এই মছলাখিনি। এতিয়া মই ইয়াত ফ্ৰাই কৰি লোৱা এই ভেন্দিখিনি দি দিছোঁ। ভালদৰে এতিয়া মিক্স কৰি ল'ব লাগিব। ইয়াৰ ওপৰত মই আৰু অকণমান বাটাৰ দি দিম, যেনেকৈ নামটোৱে হয় ভেন্দি বাটাৰ মছলা। এয়া অকণমান দি দিছোঁ মই। আৰু মই ইয়াত এতিয়া ওপৰতে কেইডোখৰমান বিলাহী দি দিওঁ। তাত মই ক্ৰীম নাই দিয়া, ক্ৰীমো দিব পাৰে আপোনালোকে, সেইটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে। যদি ক্ৰীম দিয়ে তেতিয়াহ'লে দহি মাত্ৰাটো কমাই দিব। চাওকচোন বাৰু ইমান ধুনীয়া হৈ গ'ল। এতিয়া পূৰা কোমল হ'ব লাগে, মানে এইফালে বিলাহীও হৈ গ'ল। এতিয়া মই ইয়াত দি দিম এই কাটি থোৱা ধনিয়াখিনি। এয়া হৈ গ'ল। এতিয়া আপোনালোকে কোনে কোনে বনাই খাইছে বাৰু এনেকৈ ভেন্দি বাটাৰ মছলা? বহুত বঢ়িয়া লাগে। এইখিনি চাওকচোন বাৰু বন্ধু বান্ধৱীসকল, কেনে লাগিছে বাৰু? আপোনালোকে কোনে কোনে খাইছে বাৰু এনেকৈ ভেন্দিটো? কমেণ্টত জনাব দেই। আৰু যোনে ট্ৰাই নাই কৰা আপোনালোকে এবাৰ হ'লেও মানে এইটো ট্ৰাই কৰি চাবচোন। এই ৰেচিপিটো বহুত ভাল লাগে, ভেন্দি সোৱাদেই বেলেগ হৈ যায়।
ৰেচিপিটো চাই কেনেকুৱা পালে সেইটো কমেণ্টত জনাব দেই। অ'কে, বাই বাই।